আজি সেইদিনাখন বাইদেউৰ ঘৰত যাওঁতে বাইদেৱে বাৰীৰ চজিনা কেইডালমান দিছিলে। এই চজিনা বনাম আজি দেই। আৰু বিলাহী দিম, তাত নহৰু দিম, আদা নাই, পিঁয়াজ নাই, সৰিয়হ দিম, পিচি ল'ম সৰিয়হ, আৰু আলু দিম। গোটেইখিনি ৰেডি কৰি লওঁ, তাৰপিছত দেখাম। নহৰু, বিলাহী, আলু কাটি লৈছোঁ, সৰিয়হ পিচি লৈছোঁ, চজিনা কাটি লৈছোঁ। এতিয়া এই তেলত দিম নহৰু, জলকীয়া, তাৰপিছত মছলা চছলা দি, তাৰপিছত দিম তাতে বিলাহী, সুন্দৰকৈ ভাজি মেলি তাৰপিছত দেখাম। এইখিনি ভাজি লওঁ, তাৰপিছত ভাজি পেলাই সুন্দৰকৈ সৰিয়হ দিম, অকণমান ভাজ খাই লওক। সৰিয়হ জলকীয়া দি সুন্দৰকৈ বনাব লাগিব। হৈ গ'ল এয়া দেই। ইমান আৰু ডিটেইলছত দেখাই থকা নাই, খালি যিখিনি বস্তু দিছোঁ দেখালোঁ। এতিয়া এয়া হৈ গ'ল। চজিনা আলু দি বনালোঁ, বিলাহী দিলোঁ, নহৰু দিলোঁ, বাছ সুন্দৰকৈ বনালোঁ। এতিয়া খাম আৰু।